নমস্কাৰ এন ক্ৰনিকলৰ চিত্ৰখাত মই দিলৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি বিশেষ খবৰ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি বিশেষ খবৰ। ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ দেউচানী গাঁৱৰ বান শিবিৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আৰু প্ৰশাসন নিমাত হৈ আছে। আকৌ জনাইছোঁ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ দেউচানী গাঁৱৰ বান শিবিৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আৰু প্ৰশাসন নিমাত হৈ আছে। মই বিশাল দাস এনি ক্ৰনিকেল নিউজ পৰ্টেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ দেউচনী গাঁৱৰ এখন ৰিলিফ কেম্পত আৰু ইয়াত এইখন কেম্পত বৰ্তমান 3টাকৈ পৰিয়াল বানপীড়িত পৰিয়াল আবদ্ধ হৈ আছে আৰু মই তেওঁলোকৰ ওচৰত বৰ্তমান উপস্থিত আছোঁ। মই পোনপ্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আজি প্ৰায় 3 দিন হৈ গ'ল আপোনালোকৰ ঘৰ বাৰী উটুৱাই লৈ যোৱা বৰ্তমানলৈকে চৰকাৰে কি পদক্ষেপ লৈছে আৰু চৰকাৰী সাহায্য আপোনালোকে বৰ্তমান কি পাইছে? হেল্ল' এতিয়া আমাৰ চৰকাৰী ফালৰ পৰাতো বৰ্তমান একো পোৱা নাই। ৰিলিফ ফালৰ পৰা আজি অকণমান কিবা দিছে, চাউল 5 কেজিকৈ। আৰু আমাৰ ঘৰ বাৰীতো চব লৈ গ'ল নদীয়ে। এতিয়া আমি চব স্কুলত বসবাস কৰি আছোঁ। আপোনালৈ আৰু এজন ব্যক্তি আমাৰ লগত আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম যে আপোনালোকে চৰকাৰীভাৱে কেনেকৈ সাহায্য পাইছে আৰু চৰকাৰৰ পৰা আপোনালোকে আৰু কি বিচাৰে, কি ক'ব বিচাৰে? কি ক'ব বিচাৰোঁ, হেৰি আজি SSC অফিচত গৈছিলোঁ। আধা কিলো নিমখ দিছে, হাফ লিটাৰ তেল দিছে, চাউল অনুমান 5 কিলোকৈ পৰিব নেকি, 4 ঘৰত 5 কিলোকৈ চাউল দিছে। তো আৰু চাবোন এঢলাকৈ দিছে আৰু মমবাতি দিছে 1 পেকেট কৰি। হয়, আমি যিখিনি জানিব পাৰিছোঁ সূত্ৰ মতে চৰকাৰীভাৱে এতিয়ালৈকে যিখিনি সাহায্য দিছে সেইখিনি যথেষ্ট কম। আৰু বৰ্তমান আমাৰ লগত উপস্থিত আছে ওদালগুৰি জিলা লিম্বু মহাসভাৰ সন্মানীয় সভাপতি মহোদয়। তেওঁ পৰ্যবেক্ষণ কৰিবলৈ, ঠাইখিনি চাবলৈ, পৰিয়ালৰ লগত কথা বতৰা কৰিবলৈ, খবৰ ল'বলৈ আহি পাইছে। আমি তেওঁৰ পৰাও জানিব বিচাৰিম যে আপুনি কি পদক্ষেপ ল'ব বুলি ভাবিছে। হয়, আজি ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত যে বানপানী যি ক্ষতিগ্ৰস্ত কৰিছে সেইখিনি আমি বৰ্তমান জিলা সমিতিৰ হৈ লিম্বু মহাসভা ওদালগুৰি জিলা সমিতিৰ হৈ পৰিদৰ্শন কৰোঁ। তো ইয়াতে আমি আহি পিনি দেখিছোঁ যে একেবাৰে মানে যি অৱস্থা হৈ গৈছে মানুহবিলাকৰ, ঘৰ বাৰীবিলাক একেবাৰে বানে উটুৱাই লৈ গৈছে, মানুহে থাকিব পৰা নাই আৰু জীৱ জন্তুবিলাকো মানুহৰ উটুৱাই লৈ গ'ল। যিমান বস্তু বাহিনীবিলাক আছে চব লৈ গ'ল। তো সেইখিনি যি এটা মানে মানুহৰ এটা কিবা হৈ গ'ল, এইখিনি এতিয়া আমি আজি ইয়াতে নিজ চকুৰে দেখা পাই অতি মানে আমি দুখিত। যি নহওক আজি ইয়াতে আমি ৰিলিফ কেম্প আমাৰ দেউচুঙি LP স্কুল প্ৰাংগণত ৰিলিফ কেম্প পাতি দিয়া হৈছে। কিন্তু আমি ইয়াতে আহি খবৰ লৈ গম পালোঁ যে ইয়াতে আমাৰ চৰকাৰৰ বিভাগীয় ফালৰ পৰাও যে